জীৱনৰ কিছু কথা কেতিয়াবা নীৰৱ হৈ থাকে, কিছু অনুভূতি বুকুতে থমকি ৰয়। সময়ৰ সোঁতত বহুত স্মৃতি ওলাই যায়, কিন্তু কিছুমান নাম হৃদয়ৰ পাতত স্থায়ী হৈ ৰয়। ঠিক অনুৰাগ আৰু অনুৰাধাৰ দৰে প্ৰেম মাথো পোৱাৰ নাম নহয়, কেতিয়াবা হেৰুৱাৰ যন্ত্ৰণাটো প্ৰেমৰে অংশ সোমাই থাকে। এই কাহিনী তেনেকুৱা দুজন মানুহৰ, যি একেদিনাই দুটা পথত গৈ দুটা ভিন্ন গন্তব্য পায়গৈ, কিন্তু মনৰ কোনোবা কোণত আজিও বৰ্তমানৰ মাজতো অতীত জীয়াই আছে। এদিন হঠাৎ অনুৰাগলৈ ফোন এটা আহে। হেল্ল' অনু, ঠিকে আছানে তুমি? আজি হঠাৎ তোমাৰ ফোন কল। ভালে আছানে তুমি? নে আজিও ভালে থকাৰ নাটকেই কৰি আছা? মই আজিও সাজু আছোঁ জানা তোমাৰ বাবে, তোমাৰ দুখ কষ্টৰ ভাগ ল'বলৈ। ভালে থকাৰ অভিনয় নকৰি আৰুনো কৰিম কি? নাই, নালাগে দিয়া। মোৰ দেখোন দুখ কষ্টৰ মাজতে থাকি ভাল লাগিছে। হয়তো এতিয়া তোমাৰ দুখেই পৰিচিত সংগী, কিন্তু জানানে, এদিন আমি যি কষ্ট পাইছিলোঁ, একেলগে সেই দুখ কষ্ট সমাধান কৰিছিলোঁ, সেইটোৱে আমাক সত্য সুখৰ পৰা আঁতৰাই ৰাখিছে। মই নাজানো তোমাক সকলো কথা বুজাব পাৰিম নে নোৱাৰিম, কিন্তু যদি কেতিয়াবা মনে কয় এই অন্ধকাৰৰ মাজতো আলোকৰ প্ৰয়োজন আছে, জানানে তুমি, এতিয়াও মই তোমাৰ কাষতেই আছোঁ। অতীত মনত পেলাই নিদিবা। তেতিয়া মই তোমাৰ আছিলোঁ, আৰু এতিয়া মই আন কাৰোবাৰ। মই অতীতলৈ ঘূৰি নাযাওঁ, কিন্তু তোমাৰ স্মৃতিবোৰে মোৰ পৰা আঁতৰি যাব নিবিচাৰে। তুমিয়ে এদিন কৈছিলা, একো নথকা সময়ত মই তোমাৰ আছিলোঁ। এতিয়া যদি তুমি আন কাৰোবাৰ হোৱা, তেন্তে মই মনত ৰাখিম যে কেতিয়াবা তুমি মোৰ আছিলা। নীৰৱে থকাৰ সময়ত মোক এই কথাবোৰে আজিও কন্দুৱাই। মই ক'ৰবাত ভুল কৰিলোঁ নেকি, যে মই তোমাক মোৰ কৰি ল'বলৈ ভগৱানেও বাধা দিলে। নীৰৱতাৰ মাজত তোমাৰ নামটো আজিও মোৰ বুকুত জ্বলি আছে। কোনোবা এডোখৰত ভুল হ'লেও তোমাৰ নে মোৰ? যদি তুমি সুখী, তেন্তে মই অভিযোগ নকৰোঁ, কিন্তু সত্যটো হ'ল, ভগৱানে বিচাৰি দিয়া এদিনৰ সুখৰ বিনিময়ত মোৰ হৃদয় আজিও শূন্য হৈ আছে। মই সুখী নে দুখী আজি যে সেয়াও ভাবিব মোৰ সাহসেই নাই। জীয়াই থাকিব লাগিব, আৰু লাগে ভাবি আছোঁ। তোমাৰ মনত আঘাত দি ময়ো যে নোৱাৰো সুখী হ'বলৈ। সময়ৰ আহ্বানত মই নিজক যি বাটেৰে গ'লে, যেনেকৈ থাকিলে সকলোৱে সুখী হ'ব, তেনেকৈ থাকিব লৈছোঁ। তুমি দুখী নে সুখী, সেয়াও যদি তোমাৰ বাবে অৰ্থহীন হয়, তেন্তে মইনো কি ক'ম? কেতিয়াবা জীৱনত নিজৰ সুখতকৈ অধিক আনৰ সুখৰ মূল্য দিয়াৰ সময় আহি পৰে। তুমি যদি সকলোৰে সুখৰ বাবে নিজকে বিসৰ্জন দিয়াৰ পথ বাছি লৈছা, মই বাধা দিব নোৱাৰোঁ, কিন্তু জানিবা, তোমাৰ নিজৰ অনুভূতিবোৰো মূল্যৱান। যদি কেতিয়াবা ক্লান্ত লাগে, যদি কেতিয়াবা নিজকে হেৰুৱাই পেলোৱা অনুভৱ হয়, জানিবা, কোনোবা এজন আজিও তোমাৰ সুখত নিজৰ অস্তিত্ব বিচাৰি ফুৰিছে। এয়াও যে আজি অৰ্থহীন মোৰ বাবে।
জানিছোঁ তোমাৰ বাবে যে এই জীৱনটো অৰ্থহীন হৈ পৰিছে। এইবোৰ চাগে কপালৰ লিখন। তুমি কোৱা, এতিয়াও মোৰ বাবে ৰৈছা কিয়? সকলো জানিও নাজানো কিয়নো সকলোবোৰ জানিও আজি তোমাক হৃদয়ৰ এটা কোণত সযতনে ৰাখি থৈছোঁ। মই নোৱাৰিলো সেই অনুৰোধ ৰাখিব। তোমাৰ মোৰ ওপৰত কেতিয়াও খং নুঠেনে? অনুৰোধ ৰাখিবলৈ মই তোমাক কেতিয়াও বাধ্য নকৰোঁ, কিন্তু তোমাৰ সিদ্ধান্তৰ ওপৰত মোৰ কেতিয়াও খং নুঠিবনে? নাই, নুঠে। হয়তো বেদনাবোৰে কেতিয়াবা মনৰ গভীৰতাত আমনি কৰে, কিন্তু অভিমান নাথাকে। যিবোৰ হৈ গ'ল, যি যাত্ৰা আমি একেলগে পাৰ কৰিছিলোঁ, সেইবোৰ কেতিয়াও মূল্যহীন নহ'ব। তোমাৰ পথত সুখী থাকা। আৰু যদি কেতিয়াবা মনত পৰে, জানিবা কোনোবা এজন আজিও নীৰৱে ৰৈ আছে তোমাৰ শুভেচ্ছা মনত, তোমাৰ বাবে ৰৈ, তোমাৰ অপেক্ষাত।